এভৰিৱান লগতে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ হয়তো ভালেই ময়ো বৰ্তমান ভালে আছোঁ আজি ঘৰৰ পৰা মা দেউতা আহিব আমাৰ ঘৰলৈ ভালে লাগি আছে বহুত দিনৰ মূৰত মা স্কুল খোলা থাকে কাৰণে বহুত দিন আহিব পৰা নাছিলে দেউতাও মাজে মাজে আহি থাকে কিন্তু আজি দেওবাৰ সেইকাৰণে মা দেউতা দুইজনেই আহিব আৰু আপোনালোকক মই দেখাই থাকিম ভিডিঅ'ত আৰু ল'ৰা আৰু দেউতাক বজাৰ কৰিবলৈ ওলাই গৈছে ল'ৰাই ৰাতিপুৱাই গম পালে আজি ককা আইতাক আহিব খুব ফূৰ্তি তাৰ আৰু মামাকৰ কথা কৈ থাকে মামাকলৈ মনত পৰি থাকে আৰু মামা ককা আহিব বুলি ক'লে খুব ভাল পায় কাৰণ সি চকলেট চিপছ পায় যে সেইকাৰণে বেছি ভাল পায় আৰু ৰৈ থাকে সেইকাৰণে আৰু যেতিয়াই সি গম পালে ককা আইতা আহিব দেউতাকক কৈছে দেউতা ব'লা যাওঁ বজাৰ কৰি আনোগৈ ব'লা ককা আইতাহঁতৰ কাৰণে কিবা মাছ মাংস আনোগৈ ব'লা সেয়া গৈছে ল'ৰা আৰু দেউতাক গৈছে আৰু ময়ো ঘৰ চৰ চাফা কৰি ল'লোঁ আৰু আহি পোৱাৰ পিছত মই বনাম দেউতাহঁত আজি ঘূৰি যাব কাৰণ মাৰ স্কুল খোলা আছে যে আজি দেওবাৰ বুলি আহিলে আৰু ভাত পানী খাই যাব আৰু মই ভাতৰ লগত কি খুৱাওঁ বা কি ৰান্ধোঁ সেয়া আপোনালোকক ভিডিঅ' কৰি দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো এয়া বজাৰ কৰি আনিলে দুয়োটাই মাংস আৰু মাছো আনিছে এয়া মাছ শ'ল মাছ আৰু মাছ মই ফ্ৰাই কৰিছোঁ কি খাইছা লেগ পিচ টেষ্টি নে টমেটো চচ লগাই খাইছা খোৱা আজি কোন আহিব মামা ককা আৰু আইতা আজি ককা আৰু আইতা আহিব ন বহুত ফূৰ্তি লাগি আছে ন মই মাছৰ জোল বনাবৰ কাৰণে আলু আৰু ঔটেঙা বইল কৰি ল'লোঁ আৰু ইয়াৰ লগতে মাছখিনি ফ্ৰাই কৰি ল'লোঁ আৰু চব্জিখিনি মই অলপ ফ্ৰাই কৰি পিনি পানী দি দিলোঁ কাৰণ বইল কৰি থোৱা আছে কাৰণে বেছি সময় নাভাজিলেও হয় আৰু এতিয়া মই ভাজি লোৱা মাছখিনি এটুকুৰা এটুকুৰাকৈ ইয়াত দি দিম আৰু মাছৰ টেঙা জোলকণ খাই ভাল লাগে চবেই হয়তো চাগে ঔটেঙা জোল মাছৰ টেঙা জোল খাই ভালেই পায় সেয়া আৰু এতিয়া অকণমান মই লৰাই দিম আৰু অলপ পানী দি আৰু এতিয়া সিজিবৰ কাৰণে মই ঢাকোনখন লগাই দিছোঁ অলপ সময় উতলিব দিম এয়া ধুনীয়াকৈ মাছৰ জোলখিনি উতলিছে প্ৰায় হ'বই হৈছে মাছৰ জোলখিনি এয়া চাওকচোন আৰু এইফালে লগতে মই এখন মিক্স ভাজি বনাইছোঁ ইয়াত দাংবডি গাজৰ আলু কেপচিকাম এনেকৈ মিক্স কৰি পিনি বনাইছোঁ এখন ভাজি বাকীখিনি বনাই হৈ গ'ল এতিয়া মই মাংসখিনি বনাওঁ বুলি ভাবিছোঁ এয়া ভাজিছোঁ মাংস আৰু দেউতাহঁতে মা মছলা যিহেতু নাখায় সেইকাৰণে আদা নহৰু জালুক বিলাহী আৰু লং ইলাচি বাছ ইমানেই দিছোঁ আৰু এতিয়া মই লাই শাক দি বনাম বুলি ভাবিছোঁ এতিয়া মাংসখিনিৰ ওপৰত এয়া মই লাই শাক দি দিছোঁ অলপ সময় ভাজি থাকিম মাংসখিনি অলপ আধাখিনি প্ৰায় সিজিছে তাৰপিছত মই লাই শাকখিনি দিছোঁ অলপ সময় সিজিবৰ কাৰণে এতিয়া মাংসখিনি ভাজি ল'ম আৰু খাবলৈ খুব ভাল হয় এনেকৈ বনাই খাই চাবচোন গাহৰি মাংসৰ লগত খায় কিন্তু আমি গাহৰি নাখাওঁ কাৰণে লোকেল মুৰ্গী মাংসৰ লগতে বনাইছোঁ আৰু এয়া মা দেউতাহঁত আহি পাই গ'লহি এয়া পেহী ল'ৰা দাদা আহিছে লগত কোন আহিলে বা কোন আহিছে বা আজি খেলা নাই খেলিছিল চুলিখিনি ক'ত কাটিলা মই কাটি দিম বুলি ভাবিছিলোঁ মই কাটি থৈ যাম আজি ৰ'বা আকৌ নাকাটম বাৰু বাৰু খবৰ কেনেকুৱা ভাল মই দেৰি হ'ব বুলি ভাবিছিলোঁ অলপ
এয়া মায়ে আনিছে চকলেট কেক বনাই আনিছে আৰু মাৰ ঘৰৰ টোপোলা দেই এয়া মোৰ ভালপোৱা মিঠাই। তাৰপিছতে এইফালে জহা চাউল আনিছে আৰু জলপান খাবৰ কাৰণে চাউল আনিছে। এয়া মোৰ খানা ৰেডি হৈ গ'ল। এয়া লাইশাক আৰু লোকেল মুৰ্গী মাংস। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে, কালাৰটো ধুনীয়া আহিছে। আৰু এইফালে আছে মাছ ঔটেঙা আৰু আলু বইল কৰি বনোৱা মাছৰ টেঙা জোল। আৰু মই বনাইছোঁ, আৰু এইফালে আছে এইয়া দালি অমিতা আৰু ওপৰত ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত দিলে দালিকণ খায়ে ভাল লাগে। আৰু এইফালে আছে মিক্স ভাজিখিনি মই আপোনালোকক দেখাইছিলোঁ। এয়া মা দেউতাহঁতে চাহ খালে, এতিয়া ভাত খোৱা সময় হৈ গ'ল আৰু সেইকাৰণে এতিয়া মই ভাত বাঢ়ি দিম। আৰু এয়া দুইজন দেউতা আৰু দাদা ভাত খাই আছে, একেলগে দুইজনক ভাত দিছোঁ। এয়া মোৰ শহুৰ দেউতা আৰু এইফালে দেউতা আৰু দাদা তিনিওজনে একেলগে ভাত খাই আছে। আৰু নাতিৰ লগত মায়ে তলতে খাইছে। দেউতাহঁত খাই বৈ অলপ সময় ৰেষ্ট কৰিলে আৰু এতিয়া গ'লগৈ, কাৰণ আজিকালি দিনটো ছুটি সেইকাৰণে দিনে পোহৰে পোৱাকৈ সোনকালে গ'লগৈ। আৰু বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আৰু বেলেগ এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাম আপোনালোকৰ সৈতে। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।